পোনপ্ৰথমে সকলোলৈ নমস্কাৰ। জুবিন দাৰ ন্যায়ৰ কাৰণে সকলো অসমবাসীয়ে আন্দোলন কৰি আছে, দাবী কৰি আছে আৰু সদায় কৰি থাকিম ন্যায় নোপোৱালৈকে। কিন্তু কথা এটা ক'ব খুজিছোঁ, আজি কেইদিনমান আগত মই এটা ফেচবুকত ভিডিঅ' এৰিছিলোঁ। এই ভিডিঅ'টো বিষয়টো আহিছিলে গৌৰৱ গগৈয়ে যি মন্তব্য কৰিছিল যে বাহিৰৰ দেশত শিল্পী ঢুকালে অনুৰাগীয়ে খঙতে হেনো দোকান বজাৰ চব জ্বলাই দিয়ে, চৰকাৰী সম্পত্তি নষ্ট কৰে। গৌৰৱ গগৈৰ এই মন্তব্যটোক লৈ, উত্তেজনা মন্তব্যটোক লৈ মই যিটো পোষ্ট দিছিলোঁ, কিন্তু একাংশ কিছুমান বিজেপি বিৰোধীয়ে সমাজৰ কিছুমান সুবিধাবাদীয়ে বৰ বেয়াকৈ কমেণ্ট কৰিছিলে। কিন্তু মই তেখেতসকলক ক'ব খুজিছোঁ, আপোনালোকে গৌৰৱ গগৈ, অখিল গগৈহঁতৰ ব্যক্তিক জুবিন দা যেতিয়ালৈকে জীয়াই আছিলে কেতিয়াবা জুবিন দাৰ অনুৰাগী হোৱাটো, জুবিন দাৰ বিষয়ে ভালকৈ কোৱাটো কেতিয়াবা দেখিছিলে নেকি? কোনোবা এটা ভিডিঅ' ক'ব পাৰিব নেকি? যেতিয়া জুবিন দাই আমাক এৰি থৈ গ'ল, জুবিন দাক এই সুবিধাবাদী নেতাবোৰে নিজৰ ৰাজনৈতিক জীৱনত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। এওঁলোকক ধিক্কাৰ জনাইছোঁ। আৰু সামাজিক মাধ্যমত এনেকুৱা উচতনিমূলক মন্তব্য দি অসমৰ জনতাক তেওঁলোকে ৰাজনৈতিক জীৱনত ব্যৱহাৰ কৰিবলৈ লৈছে। বিজেপিৰ বিৰুদ্ধে থিয় কৰাবলৈ আৰম্ভ কৰিছে। গতিকে এওঁলোকৰ নিচিনা কিছুমান ব্যক্তিৰ পৰা আপোনালোকে সাৱধান হোৱাটো খুবেই দৰকাৰ, যিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যিকোনো বক্তব্য দিব পাৰে বা উত্তেজনামূলক কিছুমান বক্তব্য আগবঢ়াব পাৰে। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।